ঘৰৰ ভোগালী বিহু এৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাৰ্বি ভূমি জিলাৰ আন্তঃগাঁথনি নিৰ্মাণৰ সন্দৰ্ভত পৰিষদৰ সাহসীয় দল তথা বিভাগীয় বিষয়াবৰ্গৰে গুৰুত্বপূৰ্ণ বৈঠক। ডিফু কেন্দ্ৰীয় বিহু কমিটিৰ উদ্যোগত উলহ মালহেৰে ভোগালী বিহু উদযাপন। ব্যৱহৃত নোহোৱাকৈ NMMU গাড়ী গৈছে জহি খহি নিৰ্লিপ্ত চিকিৎসালয়খনৰ কৰ্তৃপক্ষ চকুমুদা কুলিৰ ভাৱত পৰিষদ অধীনৰ বিয়াগুম স্বাস্থ্য বিভাগ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চয়িতা ৰণভি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। সমগ্ৰ অসমত ভোগালী বিহুক লৈ সীমাহীন আনন্দ উৎসাহৰ মাজতে শিক্ষা আৰু স্বাস্থ্য তথা বিত্তমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা কাৰ্বি আংলঙত যোৱাকালিৰে পৰা বাহৰ পাতি আজি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ চৰকাৰী বাংলোত পৰিষদৰ সাহসীয় দলৰ নেতৃত্বৰে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা বিলোচনা কৰে। সাহসীয় দলৰে আলোচনা বিলোচনা কৰাৰ উপৰি জিলাৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়াবৰ্গৰে কাম কাজৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰে। ঘৰৰ ভোগালী বিহু এৰি মন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা কালিৰে পৰা বাহৰ পাতি আছিল কাৰ্বি আংলঙত। উদ্দেশ্য জিলাখনৰ কেইটামান গড়কাপ্তানি তথা স্বাস্থ্য বিভাগ আদিৰ দৰে গুৰুত্বপূৰ্ণ কামৰ আন্তঃগাঁথনিৰ বিষয়ে পৰিষদৰ সাহসীয় দল আৰু বিষয়াবৰ্গৰে সৈতে পৰ্যায়ক্ৰমে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। যোৱা 9 আৰু 10 জানুৱাৰী দুদিনীয়া ভ্ৰমণসূচীলৈ বিভিন্ন দিশ পৰিদৰ্শনৰ বাবে ৰাজ্যপাল জগদীশমুখী জিলা ভ্ৰমণৰ পিছৰ লগে লগে মন্ত্ৰীগৰাকী জিলা ভ্ৰমণলৈ অহা কথাটোত যথেষ্ট তাৎপৰ্য বহন কৰিছে। যদিও স্থানীয় সাংবাদিকৰে মত বিনিময় নকৰাকৈ পুনৰ আজি গুৱাহাটীলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰা কাৰ্যই আৰু বেছি অৰ্থবহ কৰি তুলিলে। সেয়েহে কোনোৱে এই বুলি ক'ব খুজিছে যে জিলা ভ্ৰমণলৈ অহা ৰাজ্যপালগৰাকীয়ে ডিফুৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি তীব্ৰ অসন্তুষ্টি হৈ স্বাস্থ্য বিভাগটোৰ বিষয়াবৰ্গৰ লগতে বিভাগীয় কাৰ্যবাহী খনসিং ৰংপি আৰু মুখ্য কাৰ্যবাহী সদস্যৰ ওপৰতো ক্ষোভ উজাৰি দিয়াৰ লগতে সংবাদ মেলতো ৰাজ্যপালগৰাকীয়ে এই সন্দৰ্ভত কৰা প্ৰতিক্ৰিয়াক লৈ ভিতৰি কম্পমান হোৱা জিলা সাহসীয় দলটিত শক্তিশালী মন্ত্ৰীগৰাকীয়ে দিহা পৰামৰ্শ তথা মন্ত্ৰণৰ বাবে জিলালৈ এই আগমন। উদ্দেশ্য যিয়ে নহওক জিলাখনৰ সমাজ তথা সাংস্কৃতিক আৰু শৈক্ষিক স্বাস্থ্য খণ্ডৰ দিশসমূহত আন্তঃগাঁথনি উন্নয়নৰ বাবে জিলাখনৰ 26টা পৰিষদীয় সমষ্টিৰ বাবে গ্ৰাম্য খেলা ধূলাৰ দিশত উন্নয়নৰ বাবে মিনি ষ্টেডিয়াম, অতিৰিক্ত স্বাস্থ্য কেন্দ্ৰ, শিক্ষা তথা সংহতিৰ দিশত উন্নতিৰ বাবে বহুমুখী উদ্দেশ্য উপযোগী ভৱন আদি স্থাপন কৰাৰ বাবে পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰি থৈ যোৱা বুলি দলীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে। উল্লেখ্য আজিৰ এই বৈঠকত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি অধ্যক্ষ হৰেণ সিং বে, উপাধ্যক্ষ ৰিতেশ ইংহি, বিধায়কদ্বয় ক্ৰমে চুম ৰংহাং, ডাক্তৰ মানসিং ৰংপি, কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্য তথা বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে। ডিফু কেন্দ্ৰীয় বিহু কমিটিৰ উদ্যোগত আজি উলহ মালহেৰে ডিফু ক্লাব প্ৰাংগণত উদযাপিত হ'ল ভোগালী বিহু। যোৱাকালি উৰুকা নিশাৰ পৰা ভেলাঘৰত থাকি ভোজৰ আনন্দ লোৱাৰ পিছত পুৱা কেন্দ্ৰীয় বিহু উদযাপন কমিটিৰ সভাপতি হৃদয়ানন্দ শৰ্মাৰ বিহু কমিটিৰ পতাকা উত্তোলনেৰে আৰম্ভ হয় দিনজোৰা কাৰ্যসূচীৰ। যোৱাকালি উৰুকা নিশাৰ পৰা ভেলাঘৰত থাকি ভোজৰ আনন্দ লোৱাৰ পিছত পুৱা কেন্দ্ৰীয় বিহু উদযাপন কমিটিৰ সভাপতি হৃদয়ানন্দ শৰ্মাই বিহু কমিটিৰ পতাকা উত্তোলনেৰে আৰম্ভ হয় দিনজোৰা কাৰ্যসূচী। পতাকা উত্তোলনৰ পিছতে মেজি প্ৰজ্বলন কৰে কেন্দ্ৰীয় বিহু কমিটিৰ উপসভাপতি পূৰ্ণচন্দ্ৰ কাকতি। আৰু খেল ধেমালি কাৰ্যসূচী উদ্বোধন কৰে কেন্দ্ৰীয় বিহু কমিটিৰ উপসভাপতি দিলীপ কুমাৰ দাসে। বিভিন্ন পৰম্পৰাগত খেল ধেমালিত শিশু, যুৱক যুৱতী তথা মহিলাকে ধৰি আনন্দ প্ৰতিযোগিতাত ভাগ লয় ভোগালী উপলক্ষে আয়োজিত অনুষ্ঠিত লগতে ডিফু ক্লাবৰ প্ৰাংগণত সমূহ বাতাবৰণ আনন্দমুখৰ কৰি তোলে। কলেও
হয়তো কোনোৱে বিশ্বাস নকৰিব ৰাজ্যৰ সুবিধাৰ্থে অসম চৰকাৰৰ পৰা নেশ্যনেল ৰুৰেল হেল্থ মিছন যোগে বুকাজানত 30খন বিচনাযুক্ত কমিউনিটি হেল্থ চেণ্টাৰলৈ প্ৰদান কৰা NMMU গাড়ী দুখন আজি কুপতি পৰি ৰৈছে ব্যৱহাৰৰ অবিহনে গাড়ী দুখন ক্ৰমান্বয়ে মামৰে ধৰি জহিখহি যোৱাৰ উপক্ৰম হৈছে যদিও নিৰ্লিপ্ত চিকিৎসালয় তথা বিয়াগুম জিলা স্বাস্থ্য বিভাগ চকুমুদা কুলিৰ ভাও দিছে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে হয় বুকাজান কমিউনিটি হেল্থ চেণ্টাৰলৈ অসম চৰকাৰৰ ৰাষ্ট্ৰীয় ৰুৰেল হেল্থ মিছন অৰ্থাৎ ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিকৰণৰ যোগে প্ৰদান কৰা NMMU গাড়ী দুখনৰ বিষয়কে সমুখ কাট নিউজৰ দৰ্শকসকলৰ আগত খোলাসা কৰিবলৈ ওলাইছো ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিকৰণ আঁচনি যোগে প্ৰদান কৰা AS01 DC 3902 আৰু AS01 DC 6234 নম্বৰৰ গাড়ী দুখন চিকিৎসালয়ৰ প্ৰাংগণত কোনোদিনে ব্যৱহাৰ নোহোৱাকৈ পৰি আছে 3 বছৰ ধৰি হাস্যকৰ কথা যে কাৰ্বি আংলঙৰ দৰে পিছপৰা জিলাৰ যি স্বাস্থ্য খণ্ডত চিকিৎসক নাৰ্ছ পৰ্যাপ্ত পৰিমাণে নাই সেইসমূহ চিকিৎসালয়ৰ নামত মোবাইল মেডিকেল ইউনিটৰ গাড়ী দিয়াটো এক প্ৰশাসনৰ বাহিৰে আন কি হ'ব পাৰে মোবাইল মেডিকেল সেৱাৰ নামত ডাক্তৰ নাৰ্ছসকল ঠায়ে ঠায়ে ঘূৰি ফুৰিলে চিকিৎসালয়ত থকা ৰোগীসকলক চাব কোনে ভালদৰে মন কৰক গাড়ী দুখনলৈ 3 বছৰে এইদৰে ৰ'দ বৰষুণৰ মাজত পৰি থাকোতে কেইবা লক্ষ টকা ব্যয়েৰে কিনা গাড়ী দুখন ক্ৰমে মামৰে ধৰিবলৈ লোৱাৰ লগতে ক্ৰমান্বয়ে জহিখহি যোৱাৰ উপক্ৰম হৈছে আনহাতে বুকাজান চিকিৎসালয়ৰ SDMO HO আৰু সুপাৰিনটেণ্ডেণ্ট সকলেও এই সমূহ কথাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ সুবিধাৰ্থে কোনোদিনে পদক্ষেপ গ্ৰহণৰ প্ৰয়াস বা ঊৰ্ধ্বতন কৰ্তৃপক্ষক হেঁচা প্ৰয়োগ কৰা পৰিলক্ষিত হোৱা নাই দিছে বাবে আছে আৰু এনে ভাৱত চলি আছে ডাক্তৰসকলেও বহু বছৰ ধৰি নিজৰ মহৎ দায়িত্বক গুৰুত্ব দি ৰাজ্যৰ সেৱা আগবঢ়োৱাত বহু সময়ত কৃপণালী কৰিব বিচৰা চিকিৎসকসকলৰ গতিমতি চায়ো আমনি লগা বুলি একাংশ সচেতন ৰাইজে মত প্ৰকাশ কৰিছে সেয়ে বুকাজানৰ চিকিৎসালয় ভাল চিকিৎসক অহাটো কামনা কৰিছে সচেতন ৰাইজে এই ক্ষেত্ৰত কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্যই গুৰুত্ব সহকাৰে বিবেচনাৰ আহ্বান জনাইছে বৃহত্তৰ বুকাজানবাসী ৰাইজে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ ডগমকা টাউন কমিটিৰ সৌজন্যত ডগমকাত শনিবাৰে হাৱাৰ ৰংকেৰ পূজা অনুষ্ঠিত কৰে এই ৰংকেৰ পূজাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সদস্য তথা মহাময়া পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি লুনসিং তেৰণেও যোগদান কৰে পূজাত যোগদান কৰা অজুহাততে পৰিষদীয় সমষ্টিৰ সদস্য লুনসিং তেৰণে অনাগত টাউন কমিটিৰ বাবে অনুষ্ঠিত নিৰ্বাচনত শান্তিপূৰ্ণ আৰু মিলিজুলিৰে প্ৰাৰ্থী থিয় কৰোৱাৰ ক্ষেত্ৰত একমত হোৱাৰ বাবে আহ্বান কৰে পূজাৰ থলীত উপস্থিত থকা ৰাইজক পূজাৰ সম্পন্ন কৰা পুৰুষাৰসকলৰ পূজা বিধিলৈ চাই অনাগত দিনবোৰত ডগমকা ৰাইজৰ লগতে বজাৰ এলেকাৰ লোকসকলৰ বাবে আজি শুভদায়ক বুলি ভৱিষ্যতবাণী ৰাইজ অতি আনন্দিত হয় ডেনগাঁৱৰ পৰা ৰবিন পে ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো চমু বাণিজ্যিক বিৰতি Siraknon, Birta Kamei Nangliphan. State Bank of India is organizing a combined mega camp on 8th, 9th and 10th of January 2018 at SBI Defu branch, Lumding Road. Up to 50% discount longbow. Loan kachitu one atu baphan. La bangso awarsai keme endonon. La pen bank loan chipi one pen chapa jog dunon. और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Holy Child Academy, Lurulangsong, Difu Karbi Anglong.
New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents or guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Aturkimi Academy, Rukasen, Amlapati, DIFU 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like Boys and Girls Hostel, audio-visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671-273084 or 7896-971-592 or 8724068454 or 8472091283. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। নমাটি পৰিষদীয় সমষ্টিৰ কেইবাটাও স্থানত 14 জানুৱাৰীত এমজি এনৰেকা আঁচনি ৰূপায়ণৰ বাবে ডংক্লাই তেৰণ, চেৰলিপ টকবি, জাংফাংচো আৰু মাজাৰ ৰংপি আদি কেইবাখনো গাঁত স্থাপন কৰা হয় গ্ৰাম্য এলেকা উন্নয়নৰ আধাৰশিলা। বিজেপি হাওৰাঘাট ব্লক মণ্ডল কমিটিৰ সভাপতি প্ৰবীণ তেৰণ, দেনগাঁও বজাৰ কমিটিৰ সম্পাদক প্ৰদীপ ইংতি, দেনগাঁও স্পৰ্ট এছ'চিয়েশ্যনৰ সম্পাদক ধৰম সিং ক্ৰ, কাছাৰ উপসভাপতি বৰ সিং ক্ৰ, চামেলাংছ ব্লক উন্নয়ন কাৰ্যালয় গণেশ্বৰ টিমুঙৰ লগতে বিজেপি স্থানীয় কেইবাগৰাকী নেতা কৰ্মীৰ উপস্থিতিত বিডিচি অধ্যক্ষ জ্যোতি টিমুঙে আধাৰশিলা স্থাপন কৰে। টোটেল এমাউণ্ট 2 লাখ টকা দাক 1055 মানে বাংসুৰি শিলা bang fokeura pos mana job card bang de ela so ap mendes pulo mendes pen ki mana hajira bang si 1055 no amunit bang kita bang pharo ba bang foke man chata hai la pen fishery ki dingneng ki dunga ron pet ke 44.50 meters dingneng ji tane prai 150 foot neng ji idi ka arpan ke
33 meter nasi moni tum nol ben jukilo nol ateng bete 100 oh nol nol langji ngela sa nol ba juki 6 nol bedi লক্ষাধিক টকাৰ ব্যয় সাপেক্ষে গ্ৰাম্য এলেকা উন্নয়নৰ বাবে ৰূপায়ণ কৰিবলৈ ওলোৱা এই আঁচনি বাস্তৱত কিমান সফলতাৰে কাৰ্যকৰী কৰিব সেয়া সময়তহে পৰিলক্ষিত হ'ব গুৱাহাটী এখন অভিজাত্য হোটেল তাজ ভিভান্ত আন্ধাৰ নিশা ভিন্ন ৰঙী ৰঙেৰহে স্বপ্নময় মঞ্চই দি হাতত ধৰাধৰিকৈ লয়লা ভংগীৰে ৰেম্পত খোজকাঢ়ি আহিল তিনি কাৰ্বি ললনা কাৰ্বিৰ পৰম্পৰাগত পোছাক পিনি পেকক ৱামকক পৰিহিত তিনিগৰাকী সুন্দৰীয়ে গুৰু গম্ভীৰ অথচ লাস্যময় খোজকাতলত উপস্থিত বিচাৰ মণ্ডলীক ভবাই তুলিছিল পিনি পেককৰে এইদৰে বিলাস মঞ্চৰ ৰেম্পত সঁচাই অনন্য দেখা গৈছিল সুন্দৰীসকলক কাৰ্বি আংলঙৰ দ্য গোল্ডেন উইংছ নামৰ সংগঠনে সৌজন্যত আয়োজিত এই অনুষ্ঠানে কাৰ্বি পৰম্পৰাগত সাজ পোছাকেও ফেশ্বন জগতত অনন্য গুৰুত্ব পাব পাৰে তাক প্ৰমাণ কৰিলে ইয়াৰ উপৰি কাৰ্বি পোছাকেৰে তৈয়াৰী বিভিন্ন ডিজাইনাৰ পোছাকেৰে ফেশ্বন শ্ব'ত প্ৰদৰ্শন কৰা হয় মন কৰিলে চন বোলা কথাটোকে যেন যোৱা 11 জানুৱাৰীত অনুষ্ঠিত দ্য গোল্ডেন উইংছৰ সৌজন্যত অনুষ্ঠিত এই উৎসৱ পৰ্যায়ৰ ফেশ্বন শ্ব'ই প্ৰমাণ কৰিলে হিলছ প্ৰগ্ৰেছিভ ইউথ এছ'চিয়েশ্যন আৰু অল ইণ্ডিয়া কাৰ্বি ষ্টুডেণ্টছ ইউনিয়নৰ যৌথ উদ্যোগত অসমৰ প্ৰাক্তন মন্ত্ৰী তথা বিশিষ্ট সাহিত্যিক চামসিং হানছেৰ 20তম মৃত্যু বাৰ্ষিকী আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰে হিলছ প্ৰগ্ৰেছিভ ইউথ এছ'চিয়েশ্যন আৰু অল ইণ্ডিয়া কাৰ্বি ষ্টুডেণ্টছ ইউনিয়নৰ যৌথ উদ্যোগত অসমৰ প্ৰাক্তন মন্ত্ৰী তথা বিশিষ্ট সাহিত্যিক চামসিং হানছেৰ 20তম মৃত্যু বাৰ্ষিকী আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰে কাৰ্বি আংলঙৰ এগৰাকী দেশপ্ৰেমিক হিচাপে স্বীকৃতি দি সংগঠন দুটাই দিনজোৰা কাৰ্যসূচীৰে নিজা কাৰ্যালয়ত অনুষ্ঠান উদযাপন কৰাৰ উপৰি সন্ধিয়া ভাগত চহৰৰ মাজমজিয়াত ৰংফাৰ্বি ৰংবে জননেতা চেমছন সিং ইংটি আৰু পুলিচ পইণ্টসমূহত কেণ্ডেল জ্বলাই আলোকিত কৰে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ